Hi friends, welcome back to my YouTube channel. নমস্কাৰ মই পাপৰি দাস। মই আজি বনাবলৈ লৈছো কাগজৰ ফুল। আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। ফুল বনাবলৈ মই লৈছো কাগজ, আঠা, কেঁচি ৰং আৰু ব্লেক টিপ। প্ৰথমতে এই কাগজখনত ৰং কৰি ল'ব লাগিব। এয়া চাওক মোৰ ৰং কৰা হৈ গ'ল। আৰু এখন কাগজ ৰং কৰি ল'ব লাগিব। এয়া চাওক মোৰ ৰং কৰা হৈ গ'ল। এইবাৰ ৰং কৰা কাগজখন মেৰিয়াই ল'ব লাগিব। চাওক মোৰ ঠাৰি হৈ গ'ল। এনেকৈয়ে কেইডালমান কৰিব লাগিব। মোৰ গোটেইখিনি ঠাৰি বনোৱা হৈ গ'ল। প্ৰথমতে ৰং কৰি থোৱা কাগজখন এনেকৈ জাপি ল'ব লাগিব। এনেকৈ সমানকৈ জাপি লৈ এনেকৈ কাটি ল'ব লাগিব। মোৰ কাটা হৈ গ'ল। এয়া চাওক এনেকৈ লৈ পেলাই এনেকৈ দিব লাগিব। এনেকৈ আঠাখিনি লগাই জাপি ল'ব লাগিব। এনেকৈ কেইখনমান কৰিব লাগিব। এয়া চাওক মোৰ গোটেইখিনি হৈ গ'ল। ইয়াত এনেকৈ অলপ আঠা লগাই দিব লাগিব। এইবাৰ এনেকৈ মূৰটো দি পকাই দিব লাগিব। পকোৱা হৈ গ'ল। এতিয়া ইয়াত ব্লেক টিপ অলপ মাৰি দিম। এয়া চাওক বাকী ঠাৰি কেইডালতো এনেকৈ আঠা লগাই দিব লাগিব। এয়া চাওক মোৰ হৈ গ'ল। ফাইনেলি মোৰ কাগজৰ ফুল হৈ গ'ল। এয়া চাওক মোৰ ফুল হৈ গ'ল। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বাই বাই।